Hello guys, welcome back to my YouTube channel. It's Ame. Today we are going to Jorhat for modifying this bike of Bhatika. देखने के लिए जुटे रहिए मेरे साथ. I will show you how to modify this bike. KTM Duke 250. Let's go. तो मैंने गाड़ीখন ধুই লোৱা হ'ল আৰু গ্ৰাফিক্স মাৰোঁতে অলপ দিগদাৰ হ'বতো বোকা চোকা লাগিলে সেইকাৰণে আমি এতিয়া যাওঁ আৰু ওলাইছোঁ আমি আহি মৰিয়নি টাউন পাই গ'লো এতিয়া এইখন হৈছে চেণ্ট্ৰেল জেল অফ যোৰহাট আপোনালোকে কাইম চাইম বুলি এইখনতে দেখিবলৈ পাব আৰু ডাঙৰ ডাঙৰ ৱাল এই আমি সোমাই গ'লো এই যোৰহাটত ইয়াত যিটো যোৰহাট কি খেলি কয় এইখন ক'ত এইখন যোৰহাট ষ্টেডিয়াম নাই আৰু এনেই দেখাইছোঁ CB Girls College ছোৱালী ক'ত বুলি কয় এখন যোৰহাট যোৰহাট আহিলে দিছ ইজ কল বৰুৱা চাৰিআলি আমি পাই গ'লো আমাক মানে এই ৱাৰডাল আনিবলৈ গ'লে ইয়াত বাইক ৱাৰ এইকাৰণে আমি ইয়াত দোকানৰ পৰা বাইক ৱাৰ আনিবলৈ আহিছোঁ আৰু গাড়ী চাড়ী টাকলো হৈ গ'ল গ্ৰাফিক্স নহয় বোলে ইয়াত বোলে গ্ৰাফিক্স লগাব নোৱাৰে এতিয়া বেলেগকে কৈ আছে সেইকাৰণে মিডিয়ামটো এইটো এক্সজষ্ট পৰিলে এখন তোল এইডাল লগাই দিম বুলি ভাবিছেই চাইলেঞ্চাৰ এডাল নহ'বও পাৰে মিডিয়ামটো বোলে নহ'লে এডাল এডালৰ দাম 2500 এডালৰ দাম 2900 ইয়াত হেলমেট লাগিলে আহি যাব বইলা এডালকে লগাই দিওঁগৈ আৰু কি জ্বলাই দিয়কচোন আৰু অকণ অকণ কৰিলে পেটাৰ্ণবোৰ বেলেগ বেলেগ জ্বলিব হা এইটো বস্তুটো লাইটটো কিমান দেই 19টা আজি যোৰহাটৰ এই এক্সপিৰিয়েঞ্চ কেনেকুৱা হৈছে ভাল লাগিছেনে ঠিকে আছে দিয়া এইটো হেমেলৰ মই আছোঁ আৰু ওচৰতে এক্সজষ্ট লগাবলৈ কাম ষ্টাৰ্ট হৈ গ'ল ভাটিকা নট এটা পৰিলে নট এটা কিবা এটা পৰিলে নতুন গ্ৰাফিক্স মডিফাই আহিছিলোঁ মানে আমি গ্ৰাফিক্স লগাবলৈ গ্ৰাফিক্স নহ'লে এনে এক্সজষ্টে লগাই দিলে ভাটিকে আৰু কি লগালি লাইট কেনেকুৱা লাগিছে এতিয়া মানে গাঁও ফাটি যাব এবাৰ গৈ আছোঁ ঘৰলৈ এবাৰ আমি একদম যোৰহাটৰ পৰা আহি পাই গ'লোহি গাড়ী এখন লগাই চাইলেঞ্চাৰডাল এক্সজষ্ট তাৰপিছত আমি এতিয়া ঘৰলৈ যাওঁগৈ আৰু তাৰপিছত এতিয়া ঘৰলৈ যাওঁগৈ আৰু মইনে খাই আহিলোঁ মানে এতিয়া নখ চাই পালি বৰষুণ দিলে সেইকাৰণে ৰখি দিছোঁ এইটো কথা এতিয়া ঘৰলৈ যাওঁগৈ আৰু বাই বাই লাইক শ্বেয়াৰ কমেণ্ট শ্বেয়াৰ চব কৰি দিব